ষ্টুডিঅ'ৰ মই গানা ভাই মোৰ লগত আজি উপস্থিত আছে বিশিষ্ট কমেডি শদিয়াৰ পৰা ধুবুৰীলৈ কমেডি খুৰাক জগোৱা জেমছ আৰু VVS নমস্কাৰ জনাইছোঁ দুজনে এতিয়া আপোনালোকেতো বহুত জেগাত কমেডি কৰি আহিছে বিভিন্ন মানুহ হহুৱাই আহিছে নিশ্চয় এতিয়া আমাৰ ৰাইজে আপোনালোকৰ পৰা কিছু বিচাৰে আগবঢ়াওক আমাক ঠিক আছে আমিও দিবলৈকে আহিছোঁ আৰু ইমান দূৰৰ পৰা আহিছোঁ যেতিয়াও দিম বুলি আহিছোঁ আৰু আপোনালোকে ল'লেতো নিশ্চয় দিমেই আপোনালোক ইমান দূৰ যে আহিছে কষ্টটো পোৱা নাই চাগে ন কষ্ট কিয় পাম কষ্ট পাবলৈ আমাৰ ইমান সেইখন আমি গাড়ীতহে আহিছোঁ কি কাৰণে কষ্ট আপুনি ছোৱালী এজনী বোলে ভাল পাইছিল হয়নে ছোৱালী এজনী নহয় বহুত ভাল কওকচোন বাৰু আপোনাৰ জীৱনৰ কথা ছোৱালীৰ কথা প্ৰেমৰ কথা মই আপোনাৰ ছোৱালীজনী ভাল পাইছিলোঁ তাৰপৰা তাই মোক ক'লে যে আমাৰ দুইটা প্ৰেমৰ মাজত বিশ্বাস আছে আৰু মই ভাবিছোঁ বিশ্বাস মানে বিলিভ আছে পিছতে গম পাইছোঁ মোৰ এতিয়া বিশ্বাস নামৰ ল'ৰা এটাকো ভাল পাইছোঁ তাৰপিছতে বেকআপ হ'ল আৰু আমাৰ দুইটা ট্ৰেজেডি আছে আপোনাৰ ল'ৰা বহুত ট্ৰেজেডি বাৰু হ'ব এনেই ইমান দূৰ আহিছে কিবা গৰম চৰম ঠাণ্ডা ঠাণ্ডা কিবা ল'ব নেকি গৰম হ'লে ভাল হয় আৰু গৰম হ'লে ভাল হয় ন গৰম হ'ব দিয়ক গৰম অলপ আছেই ঠাণ্ডাকণকে মই লগাই দিছোঁ বাৰু এচিটো অলপ বহাই দিছোঁ ঠিক আছে এনেই আপোনাক এটা কথা সুধোঁ মই কওক চিঠি লিখি পাইছেনে নাই লিখি পাইছোঁ এবাৰ ছোৱালীজনী চিঠি লিখিছিলোঁ মোৰ এতিয়া কাৰেণ্টৰ বিল বুলি বাপেকক দি দিলে নহয় সমস্যা দেই আপোনাক এটা উদ্দেশ্যৰ কথা কওঁ মই মদাহীবোৰ বাৰু কিয় ছিংগুল থাকে মই এই কথাটো বুজি নাপাওঁ মানে মোৰ মানে কথাটো লক্ষ্য কৰোঁ মদাহীবিলাক মানে গাৰ্লফ্ৰেণ্ডৰ প্ৰতি ইমান চখ নাই মানে কি সিহঁতৰ নিজৰ জীৱনটোৱেই সিহঁতৰ অন্ধকাৰ সিহঁতে মানে নিজৰে কেয়াৰ নলয় সিহঁতে বেলেগৰ কি কেয়াৰ ল'ব সেইটো কাৰণে মানে বেছিভাগ মদাহীয়ে ছিংগুল থাকে এই আমাৰ গাঁৱে হেমন্তহঁতক দেখা নাই জানো নিজৰ দেহাটোৰ কথাই নাভাবে যি সেইটোৱে আচলতে এনেই আপোনালোকে বহুত বোলে কমেডিও কৰি আহিছে জেগাই জেগাই ন ৰাইজক আগবঢ়াওক কিছুমান আমিও জানিব বিচাৰোঁ মানে এটা কথা সুধিলোঁ মই আপোনাক আপোনালোকে শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন ধৰণৰ হাঁহি খুৰাক যোগাই আহিছে কিন্তু মই এই কথাটো বুজি নাপালোঁ যে আপুনি ইয়াত আহিবলৈ চান্সটো পালে কেনেকুৱা লাগিছে আজি আপোনাৰ বহুত ভাল লাগিছে আমাৰ এই নগাঁও ড্ৰামা কোম্পানীত ভাল লাগিছে বহুত ভাল লাগিছে আৰু আপোনালোকৰ ড্ৰামা কোম্পানীৰ বিষয়ে শুনিছোঁ বহুত শ্ব' দেখিছোঁ ভাল লাগিছে আজি নিজেও আহিবলৈ পাই ভাল লাগিছে আপোনালোকৰ মৰম চেনেহ পাই ভাল লাগিছে আজি ভাবিছোঁ আৰু আগবাঢ়ি যাম হয় এনেই আপোনাৰ কিবা প্ৰতিভা আছে আমাক দেখাওক ৰাইজক জানিব বিচাৰে আমাৰ ৰাইজে ঠিকে আছে আৰু সহকৰ্মী VVS তেখেত এদিন ফুৰিবলৈ গৈ আছিল মই দেখা পালোঁ সুধিলোঁ ভাই ক'ত যোৱা কৈছে বাৰ ঘৰত যাওঁ বোলো বাৰ ঘৰত সুধাহঁতে নাযায় নহয় দুজন বন্ধু লৈ গৈছে এওঁৰো এটা জমনি আছে এদিন মানে এওঁ আগত কেইটামান গুণ্ডা দৌৰি আছিল এওঁ পিছে পিছে দৌৰি গৈ আছিল তাৰপৰা মই তেওঁক সুধিলোঁ বোলো খুৰা ক'লৈ যোৱাহে তাৰপৰা তেওঁ কৈছে বোলে সেই গুণ্ডা পিছে পিছে দৌৰি গৈ আছোঁ তাৰ বোলো এই গুণ্ডা পিছে পিছে দৌৰি আছা তুমি খালী হাতে যাব নালাগে নহয় সি বজাৰৰ পৰা 2 কিলো আম লৈ গৈছে বাৰু সেই মোৰ কথা এটা কওঁ এইকণতে ক'বলগীয়া কথা নহয় মানে সেই মোৰ আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে আছিল তাইক কি গিফ্ট দিলে ভাল হয় গাৰ্লফ্ৰেণ্ড দেখিবলৈ কেনেকুৱা দেখিবলৈতো বঢ়িয়া তামাম লাগে ঠিকে আছে তেনে মোক ফোন নাম্বাৰটো দি দিব এদিন এতিয়া আহি মোক ক'লেহি বোলে ছোৱালীজনীক মই আই লাভ ইউ বুলি তাই ইংলিছ বুজি নাপায় নি চ মাৰি দিলে নহয় তাই ইংলিছ বুজি নাপায় বুলি ক'লে পিছতহে গম পাইছে যে তাই ইংলিছ বুজি পায় সেইকাৰণেহে চ মাৰিলে বাৰু ঠিকে আছে কণ্টেক্ট বিৰতি লৈছোঁ বিৰতিৰ পাছত আমি আকৌ আগবাঢ়ি যাম অনুষ্ঠানলৈ পাছত আমি পুনৰ উভতি আহিছোঁ আমাৰ অনুষ্ঠান মোৰ লগত আছে জেমছ আৰু VVS এতিয়া আপোনালোকৰ নিজৰ কমেডিৰ বিষয়ে আমাক জনাওক ৰাইজে আৰু জানিব বিচাৰে আপোনালোকৰ পৰা বিভিন্ন ফোন কল আমাৰ হাতত আহি পৰিছে বৰ্তমান কওক আমাক ৰাইজে জানিব বিচাৰে এতিয়ানো আমি কি ক'ম আৰু আৰু আপোনালোকে এখেতৰ কথা এটা হয়তো আপোনালোকে গম নাপায় চাগে মানে এখেত মানুহটো বহুত কৃপণ হয় আপোনাৰ কি হ'ল এদিন মানে মই এখেতৰ ঘৰত গৈছিলোঁ তাৰপৰা যাওঁতে কি হ'ল ডেটলৰ বটল এটা নতুনকৈ কিনি নিছিল আপোনাৰ ডেটলৰ বটলটো হাতৰ পৰা পৰি ভাগি থাকিল তাৰপৰা সি ইমানেই কৃপণ মানে ডেটলখিনি এনে যোৱাতকৈ সি আঙুলিটো কাটি পেলাই সি ডেটলখিনি লগাই থৈ দিছে এখেতোতো বহুত কৃপণ গম পায় নে কেনেকৈ এখেতে বজাৰৰ পৰা বিচনীখন কিনি আনিলে বিচনীখন বেয়া হয় বুলি কি কৈছে মই বিচনীখন হাতত ধৰি পেলাই মানুহটো নিজে লৰি থাকে আপোনালোক সঁচাই দেই শদিয়াৰ পৰা ধুবুৰীলৈ যে আপোনালোকে এই উন্নতিটো কৰিব পাৰিছে মূলতে কাৰণ এইটোৱেই আপোনাক এটা মই প্ৰশ্ন সুধোঁ বিয়াৰ আগত যে ল'ৰা ছোৱালীবোৰে কি এইবিলাক ভেলেণ্টাইন ডে টেডি ডে চকলেট ডে এইবোৰ পাতে বিয়াৰ পাছত কি পাতে মানে এইবিলাক
বিয়াৰ পিছত মইতো এতিয়া বিবাহিত নহয় এই এওঁ সোধক এওঁহে বিবাহিত কওকচোন বাৰু বিয়াৰ পিছত এতিয়া কি ক'ব আৰু প্ৰথমে ভেলেণ্টাইন ডে টেৰি ডে কেক বিয়াৰ পিছত ক'ব ভাত দে পানী দে শুবলৈ দে খাবলৈ দে নিশ্চয় হ'ব চাগে আৰু মই এটা মোৰ দৰ্শকৰ এটা বিপুল দাবীত মই এটা প্ৰশ্ন সুধিব লৈছোঁ আপোনালোকক হয় হয় সোধক ক্ষীণ মানুহৰ সুবিধা অসুবিধাৰ বিষয়ে জানিব বিচাৰে দৰ্শকে মানে ক্ষীণ মানুহৰ সুবিধাটো ময়ে কৈছো বাৰু মানে ক্ষীণ মানুহৰ সুবিধাটো কি বৰষুণৰ ফাকে ফাকে মানে য'তে নাথাকক বৰষুণৰ ফাকে ফাকে ঘৰলৈ আহিব পাৰে বাৰু ঠিকে আছে শকতটো কওকচোন হয় মানে অসুবিধাটো আৰু হয় অসুবিধাটো অসুবিধাটো এইটোৱে যে ক্ষীণ মানুহৰ সুবিধা এইটোৱে যে আঁঠুৱা ভিতৰৰ পৰা মহে আঁঠুৱা ফুটা দি টানি লৈ যাব পাৰে আপোনালোক সঁচাই বৰ জমনিদায়ক মানুহ দেই হয় হয় ঠিকে আছে সেই এই মানে মই যোৱা ৰাতি সপোন এটা দেখিছিলো হয় তাৰপৰা মানে সপোনটো আছিলে এনেকুৱা মই মানে সপোনটো 12টামান বাজি দেখিছো মানে মোৰ কি হ'ল মিড নাইট মানে মোৰ এটা ভৰি আকাশত আছিল আৰু আনটো ভৰি মোৰ পাতালত আছিল তাকে মই সপোন দেখিতো ভাবিছো আৰু বোলো কি সপোন দেখিলো নাই আমি এইবোৰ সপোন নেদেখো দেই এটাই জাঙিয়া ফাটিলে আৰু পিন্ধিবলৈ নাইকিয়া হ'ব বৰ দুখীয়া মানুহে আপুনি ইমান দূৰ এতিয়া উন্নতি কৰিলে এতিয়াতো আপুনি যে ছুপাৰষ্টাৰ হিচাপে পৰিগণিত হৈ আছে বৰ্তমান অসমত তাৰ মূলতে কাৰণটো কি আমি জানিব বিচাৰো মানে কাৰণ মানে আমি যিবোৰ সুপ্ত প্ৰতিভা চব মানে প্ৰতিজন ব্যক্তিয়ে থাকে সুপ্ত প্ৰতিভা সেইটো মানে চবে বিকাশ কৰিবলৈ নিবিচাৰে কিছুমানে লাজ কৰে ভয় কৰে গতিকে লাজ কৰিব নালাগে ভয় কৰিব নালাগে তেনেকুৱা আছে বহুত মানে নিউ জেনেৰেশ্যন আহক আপোনালোকে ওলাই আহক আহি পেলাই এনেকে হাঁহি খুৰাক জোকাক নিজেও হাঁহক আৰু আনকো হাঁহক ঠিক আছে মানে মই এতিয়া কথা এটা সুধিব লাগিছিল হেৰি মানে মোৰ পাচাব কৰা লাগিছে পাচাব কৰিলে পুলিচে ধৰে নেকি নাই ইয়াত নিজে সেইদিনাখন মাকক ক'লে মাই মোৰ জাঙিয়াটো ফাটিছে বোলে নতুন জাঙিয়া এটা লাগে মাকে কি ক'লে জানে কি ক'লে কৈছে একো নহয় দে তাকে পিন বাপেৰ বোলে ইলাষ্টিকডাল আপোনালোকৰ লগ পাই বৰ ভাল লাগিল ধন্যবাদ ধন্যবাদ নমস্কাৰ